নমস্কাৰ মহোদয়খন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল কেটৰ ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে অৰুণোদয় আঁচনিৰ সম্পৰ্কত আৰু অৰুণোদয় 3.0 যিসকল নতুন হিতাধিকাৰী আছে সেইসকলে কেতিয়াকৈ পইচা লাভ কৰিব আৰু কোনসকলে লাভ কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। আৰু যিহেতু এতিয়া এটা নিউজ ওলাই আছে যে 1500 টকাকৈ দিয়া হ'ব। আগতে যিহেতু 1250 টকা দিয়া হৈছিলে, তাৰ পৰিৱৰ্তে এতিয়া যিহেতু 1500 টকাকৈ দিয়া হ'ব বুলি ওলাই আছে, সেই কথাটো কিমান দূৰ সত্য আমি সেই বিষয়ে আলোচনা কৰিম আৰু কোনসকলে সেই 1500 টকা লাভ কৰিব বা কোনসকলে নকৰে সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। প্ৰথম কথা হ'ল যে এতিয়া কোনসকলে অৰুণোদয় 3.0 লাভ কৰিব। যিসকলক এই অৰুণোদয় 3.0 ৰ বাবে নিৰ্বাচন কৰা হৈছে সেইসকলৰ নিজৰ নিজৰ ঠিকনাত একোখনকৈ পত্ৰ আৰু একোখনকৈ কিতাপ আপোনালোকৰ নিজৰ নিজৰ ঠিকনাত প্ৰেৰণ কৰা হৈছে। যিসকলে সেই পত্ৰখন লাভ কৰিছে সেইসকল নিশ্চিন্ত থাকক, আপোনালোকে এই আঁচনিৰ বাবে আপোনালোক উপযুক্ত বুলি বিবেচনা কৰা হৈছে, অৰ্থাৎ আপোনালোকক নিৰ্বাচন কৰা হৈছে। আৰু মই আপোনালোকক সেই পত্ৰখন এবাৰ দেখাই দিছোঁ আৰু লগত দিয়া কিতাপখন আপোনালোকক দেখাই দিছোঁ। এনেকুৱা এখন আপোনালোকক কিতাপ দিব আৰু লগতে এখন পত্ৰ দিব আৰু সেই পত্ৰখনতে সম্পূৰ্ণবিলাক লিখি থোৱা আছে আপোনালোক যে তাৰ সেই অৰুণোদয় 3.0 ৰ বাবে নিৰ্বাচন হৈছে সেই বিষয়ে আপোনালোকৰ এই পত্ৰখনত লিখা আছে। মই পত্ৰখনৰ বিষয়টো দিছে অৰুণোদয় 3.0 ৰ অনুমোদন আৰু গেছ চিলিণ্ডাৰৰ বাবে ৰাজসাহাৰ্য। আপোনালোকে গম পাইছে যিসকলে নতুনকৈ লাভ কৰিব অৰুণোদয় 3.0 সেইসকললৈ এই পত্ৰখন আহিছে আৰু যিসকলে আগৰ পৰা পুৰণা পাই আছিলে সেইসকললৈ এইখন পত্ৰ আহিছে, অৰ্থাৎ যিসকল নতুনকৈ পাইছিলে সেইসকলেও পাইছে আৰু পুৰণাখিনিও এই পত্ৰখন লাভ কৰিছে আৰু সেইসকলেহে লাভ কৰিছে যিসকলক অৰুণোদয় 3.0 ৰ বাবে অনুমোদন জনোৱা হৈছে, অৰ্থাৎ নিৰ্বাচন কৰা হৈছে। আপোনালোকে এই পত্ৰখন এবাৰ পঢ়ি ল'ব। মই আপোনালোকক সম্পূৰ্ণ পত্ৰখন দেখাই দিছোঁ। ইয়াত কি লিখা আছে আপোনালোকক কোনে কোনে এই পত্ৰখন লাভ কৰিছে কমেণ্ট কৰিব। যদি নাই পোৱা আপোনালোকক কেইদিনমান ৱেইট কৰক, আগষ্ট মাহৰ ভিতৰতে আপোনালোকৰ এই পত্ৰখন আপোনালোকে লাভ কৰিব। দ্বিতীয় কথাটো হ'ল যে কেতিয়া আপোনালোকৰ এই বেংক একাউণ্টত এই আঁচনিৰ পইচাটো সোমাব, অৰ্থাৎ আপোনালোকে লাভ কৰিব। ইয়াত পত্ৰখনত স্পষ্টকৈ লিখা আছে যে 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 শুভাৰম্ভ কৰা হ'ব বুলি, অৰ্থাৎ আপোনালোকৰ 17 ছেপ্টেম্বৰ দিনাখনি আপোনাৰ একাউণ্টত মাহেকীয়া যিটো 1250 টকা সেইটো জমা হ'ব পাৰে। আৰু তৃতীয় কথাটো হ'ল যে 1500 টকা কোনে লাভ কৰিব, অৰ্থাৎ 1250 টকাৰ পৰিৱৰ্তে 1500 টকা কোনসকলে লাভ কৰিব সেই বিষয়ে এই পত্ৰখনতে লিখা আছে যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ অসম চৰকাৰে পৰীক্ষামূলকভাৱে এখন নতুন আঁচনি প্ৰণয়ন কৰিছে। এই আঁচনিৰ জৰিয়তে অৰুণোদয় পৰিয়ালে তেওঁলোকে ক্ৰয় কৰা প্ৰতিটো চিলিণ্ডাৰৰ বাবদ আপোনালোকৰ নিজৰ নিজৰ বেংক একাউণ্টত পোনপটীয়াকৈ 250 টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে যদি অৰুণোদয় পইচা 1250 টকা পায় আৰু 250 টকা লগত আপোনালোকক গেছ চিলিণ্ডাৰৰ বাবদ দিয়া হ'ব আৰু এইটো দিয়া হ'ব 2026 চনৰ 1 জানুৱাৰীৰ পৰাহে। এই আঁচনিৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান আৰম্ভ হৈ গৈছে। আপোনালোকে আবেদন কৰিবলৈ আপোনালোকৰ স্থানীয় যিজন ৱাৰ্ড মেম্বাৰ অৰ্থাৎ ৱাৰ্ডৰ সদস্য আছে তেওঁৰ সৈতে আপোনালোকে যোগাযোগ কৰি এই আঁচনিখন আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এতিয়া জানিব পাৰিলে যে অৰুণোদয় 3ৰ বাবে কাক কাক নিৰ্বাচন কৰা হৈছে, অৰ্থাৎ আপুনি নিৰ্বাচন হৈছে নে নাই সেই বিষয়ে জানিব পাৰিলে। আৰু নতুনকৈ যিসকলে আবেদন কৰিছিলে সেইসকল এই অৰুণোদয় 3ৰ বাবে নিৰ্বাচন হ'ল নাই সেই বিষয়ে আপোনালোকে জানিব পাৰিলে। লগতে কেতিয়া আপোনালোকৰ বেংক একাউণ্টত এই পইচা জমা হ'ব সেই বিষয়ে জানিব পাৰিলে। আৰু আপোনালোকক মই প্ৰথমে কৈছিলোঁ 1500 টকাকৈ দিয়া হ'ব বুলি এটা নিউজ ওলাই আছে আৰু সেই 1500 টকা কোনসকলে লাভ কৰিব সেই বিষয়ে আপোনালোকে জানিব পাৰিলে। আৰু ইয়াত এটা কথা কৈ দিছোঁ যে সেই 1500 টকা তেতিয়াহে লাভ কৰিব যদি আপোনালোকে গেছটো ক্ৰয় কৰে, অৰ্থাৎ যদি আপোনালোকে 2 মাহৰ মূৰত আপোনালোকৰ গেছটো ক্ৰয় কৰে তেতিয়া আপোনালোকে সেই 250 টকাটো 2 মাহৰ মূৰতহে পাব। যদি আপোনালোকে প্ৰতিমাহে ক্ৰয় কৰে তেতিয়া আপোনালোকে প্ৰতিমাহে সেই 250 টকাটো লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহ'লে আপোনালোকৰ ওচৰৰ ৱাৰ্ড মেম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আবেদন কৰিব পাৰে। আৰু পত্ৰখনত স্পষ্টকৈ লিখা আছে যে এই আঁচনিখন এখন পৰীক্ষামূলক আঁচনি হিচাপে বিবেচিত কৰিছে। যদি সকলোবিলাক সুন্দৰভাৱে পৰিচালিত হয় তেতিয়াহে ইয়াক স্থায়ী ৰূপ দিব পাৰিম বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু আজিৰ ভিডিঅ' চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।